নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ পুনৰ আহিছে ফেব্ৰুৱাৰী 2019 এটি অসম পুলিচৰ আপডেট বায়োমেট্ৰিক ৰেজিষ্ট্ৰেশ্যনৰ কথালৈ আৰু এই বায়োমেট্ৰিক ৰেজিষ্ট্ৰেশ্যন যদি নকৰে তেনেহলে আপোনাৰ এডমিট কাৰ্ড নাহিব আৰু এই বায়োমেট্ৰিক ৰেজিষ্ট্ৰেশ্যন কোনকেইটা পোষ্টৰ কাৰণে হ'ব তথা কোড হ'ব এই ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত কম আৰু তাৰ আগতে এটা কথা কওঁ যে অনুগ্ৰহ কৰি ভিডিঅ'টো সেইসকল বন্ধু বান্ধৱীলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব যিসকলৰ এই ভিডিঅ'টো প্ৰয়োজন বুলি আপোনালোকে ভাবে তো এইখন হৈছে নোটিছখন ইয়াতে উল্লেখ কৰিছে যে যিখিনি ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেট আছিলে তেওঁলোকে অসম পুলিচৰ যি 800 পোষ্টত এপ্লাই কৰিছিলে তাতে আছিলে গ্ৰেড 3 পোষ্ট অৰ্থাৎ জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্ট বিলাক আছে তাতে যিখিনি ক্যান্ডিডেটে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এই বায়োমেট্ৰিক ৰেজিষ্ট্ৰেশ্যন মাথো তেওঁলোকৰ হ'ব গ্ৰেড 4 ৰ পোষ্টৰ কাৰণে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে উল্লেখ কৰা নাই তো হেইটোৰ বিষয়ে ইয়াতে মই আপোনালোকক ক'ব নোৱাৰিম আৰু এই বায়োমেট্ৰিক এই ৰেজিষ্ট্ৰেশ্যন হ'ব 27 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈকে ডিস্ট্ৰিক্টৰ এসপি অফিসত আৰু আপোনালোকৰ প্ৰত্যেক ডিস্ট্ৰিক্টতে এসপি অফিস আছে জানে তালৈকে গলেই হ'ল এই জুন ক্যান্ডিডেট যিখন ডিস্ট্ৰিক্টৰ সেই ডিস্ট্ৰিক্টৰ এসপি অফিসত যাব লাগিব লগত নিব লাগিব সকলোখিনি অৰিজিনাল ডকুমেন্টস আপুনি এপ্লাই কৰোতে যিখন ফৰ্ম পাইছিলে বা আপোনাৰ মেট্ৰিক ডিগ্ৰী হায়াৰ সেকেন্ডাৰী সকলোবোৰ ডকুমেন্টস আপুনি লৈ যাব লাগিব তাতে আপোনাৰ ফটো ৰাখিব ফিংগাৰপ্ৰিন্টস ৰাখিব অৰ্থাৎ গোটেই বায়োমেট্ৰিক খিনি আপোনাৰ ৰাখিব আৰু সেই মতেহে আপোনাৰ এডমিট কাৰ্ড ওলাব তো যিখিনি ক্যান্ডিডেট আছে অসম পুলিচৰ এই ফিজিক্যালি হ্যান্ডিক্যাপ পোষ্টত এপ্লাই কৰা গ্ৰেড 3 এপ্লাই কৰা ক্যান্ডিডেট কিন্তু মই বাৰে বাৰে কৈছো গ্ৰেড 4 ৰ খিনিৰ ইয়াতে কোনো উল্লেখ নাই গ্ৰেড 4 অৰ্থাৎ এই যিখিনি পিয়ন লেভেলৰ পোষ্ট আছিল সেইখিনিৰ কাৰণে কোনো ধৰণৰ বায়োমেট্ৰিক ৰেজিষ্ট্ৰেশ্যন নহয় গ্ৰেড 3 লেভেলৰ খিনিৰ কাৰণে হ'ব তো অনুগ্ৰহ কৰি আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ ভিডিঅটো শ্বেয়াৰ কৰিব আপুনি হয়তো গম নাপাব পাৰে কোনে এপ্লাই কৰিছে আপোনাৰ বন্ধু বান্ধৱীয়ে গম পাব পাৰে এই ধৰণৰ পোষ্টত কোনে কোনে এপ্লাই কৰিছিলে তো অনুগ্ৰহ কৰি তেওঁলোকৰ কাৰণে ভিডিঅটো শ্বেয়াৰ কৰি দিব এই গ্ৰেড 3 পোষ্ট প্ৰায় 340টা আছিলে তো যথেষ্ট ক্যান্ডিডেটে হয়তো এপ্লাই কৰিছে অনুগ্ৰহ কৰি তেওঁলোকৰ কাৰণে ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅটো নিশ্চয় লাইক কৰিব ধন্যবাদ